এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজি আমি ওলালোঁ পাগলদিয়া ৰিজৰ্টলৈ। মই অহা টাইমটো পিছে ৰাতিপুৱাতো নপৰিল, আবেলিতো নপৰিল, এয়া দুপৰীয়াৰ সময়। মই পিছে ঘৰৰ পৰা দুপৰীয়াহে মোৰ ঘৰত থাকি মনটো অকণমান বেয়া লাগি আছিলে, সেয়ে ভাবিলোঁ অকণমান ওলাই যাওঁ। প্ৰথমতে টাউনলৈ আহিলোঁ, আহি ভাবিলোঁ যে ক'ত যাওঁ। তাৰপিছত ভাবিলোঁ যে মোৰ মন ভাল লগাকৈ পাগলদিয়া ৰিজৰ্টৰ বাহিৰে বেলেগ কোনো ঠাই হ'বই নোৱাৰে। তাৰপিছতে দুইজন লগ হোৱাত এয়া উৎপাত আৰম্ভ হৈ গ'ল। তেওঁৰ হেনো মুখখন দেখাব নালাগে, সেয়েহে মুখত ইমজি মাৰি দিছোঁ। তাৰপিছতে আমি আহি এয়া পাগলদিয়া ৰিজৰ্ট পাই গ'লোঁ। এয়া দেখিছেনে, গোটেইবিলাক একেবাৰে সেউজীয়া। ঠাইখিনি দেখিবলৈ মোৰ এইবাবেই ভাল লাগে। ইয়াত আহিও মনটো একেবাৰে শান্তি পোৱা যায়। এই সেউজীয়াবোৰ দেখিয়ে কিবা মনটো ভাল লাগি গৈছে। সেয়েহে দেখিছেনে, এয়া জঁপিয়াই মানে কি যে কৰিছোঁ মই নিজে গম পোৱা নাই একেবাৰে। তাৰপিছতে এয়া এটা ফুল দেখিলোঁ। এই ফুলটো বা কি সেইটো নাজানো, নামটো একেবাৰে নাজানো মই ফুলটোৰ। আপোনালোকে যদি ফুলটোৰ নাম জানে কৈ দিবচোন মোক। তাৰপিছতে এয়া দেখিছেনে, আমাৰ ভিডিঅ'গ্ৰাফাৰক ক'লোঁ যে নৰ্মেলকৈ ভিডিঅ' বনোৱা, আৰু তেওঁ যে কি ঘূৰাই পকাই ভিডিঅ' বনাইছে। মানে সোমাই আহি সৰু পোৱালীবোৰৰ বাবে খেলা বস্তু আছে, আৰু পোৱালীবোৰ বাদে মই নিজেই পোৱালীৰ ৰূপ ধাৰণ কৰিলোঁ। এয়া দেখিছে নহয়, মই ৰ'বই নোৱাৰিলোঁ। এইবোৰ দেখি ওপৰলৈ একেবাৰে উঠি গ'লোৱে, আৰু তেওঁক মই ভালকৈ এটা ভিডিঅ' বনাব দিলোঁ। মই ভাবিলোঁ এটা শ্বৰ্ট ভিডিঅ' বনাই ল'ম, কিন্তু তেওঁ জুলনাত উঠি ভিডিঅ' বনোৱাত এয়া ভিডিঅ' একেবাৰে লৰি আছে, এবাৰ ওপৰলৈ এবাৰ তললৈ। আৰু ইয়াৰ পৰা নামি অকণমান জুলনাত বহিলোঁ, আৰু সেইপিনে দেখিছে নহয় ফটোশ্বুট চলি আছে। ইয়াত প্ৰায় আহিলেই দেখা পাওঁ মানে ফটোশ্বুট চলিয়ে থাকে। ফটোশ্বুটৰ বাবে অৱশ্যে লোকেশ্যনটো বহুত ধুনীয়া হয়। তাৰপিছতে মোৰ এয়া ভাগৰ লগাত অকণমান বহিলোঁ। পিছে আপোনালোকে আৰু ভাবিব পাৰে, গাত ইমান এনাৰ্জি ক'ৰ পৰা আহিল? আহোঁতে একেবাৰে পেট পূজা কৰি আহিছোঁ, সেইবাবেহে ইমান এনাৰ্জি লেভেলটো বাঢ়িছে। আৰু মোৰ ফেভৰেট ঠাইটোলৈ আজি যোৱাই নহ'ল, সেইফালে যে একেবাৰে ফটোশ্বুট চলি আছিলে। আৰু তাৰ পৰা আহিয়ে এয়া ষ্টাইল বজাৰৰ সন্মুখত থকা ফুচকাৰ দোকানখনত সোমালোঁ। এইখন নলবাৰীৰ একেবাৰে ফেমাছ ফুচকাৰ দোকান। এইখনৰ ফুচকা যে বহুত টেষ্টি হয় খাবলৈ। ইয়াত প্ৰতিটো দিনতে ফুচকা খাবলৈ এনেকৈ মানুহৰ ভিৰ দেখা যায়। ইয়াত সঁচাকৈ ফুচকা ইমানেই টেষ্টি বনায়, মানে নলবাৰীত বহুত ফুচকাৰ দোকান আছে যদিও এইখনত বহুত ভিৰ হয় মানুহৰ। আৰু এনেকৈ ফুচকা খাই মই ঘৰলৈ অহাত আন্ধাৰে হ'ল, আৰু এইখিনি টাইমত পিছে টেম্পু বহুত কম পোৱা যায়, সেয়েহে ই-ৰিক্সাতে আহিলোঁ। আৰু এয়া ভণ্টিলৈ ফুচকা লৈ আহিছোঁ। মই তাত ফুচকা খোৱা বুলি গম পালে যে তাই এবাৰ ফোন কৰিবই যে মোলৈকো লৈ আহিবি। তাইও এইখনত ফুচকা খাই সঁচাকৈ বহুত বেছিয়ে ভাল পায়। আৰু এতিয়া বিহুৰ বতৰ সকলোৱে জানেই, আৰু মই ঘৰ আহি পোৱাৰ অকণমান পিছতে ঘৰলৈ বিহু হুঁচৰিৰ দল এটি আহিলে। বিহু হুঁচৰিৰ দলটো আমাৰ গাঁৱৰ কাষৰে হয়। আমাৰ গাঁৱত এইবাবেই ভাল লাগে, কাৰণ বোৱাৰী জীয়াৰী সকলোৱে একেলগে ঘৰে ঘৰে বিহু গাবলৈ আহে। এইবোৰ টাউনত আচলতে দেখা পোৱা নাযায়।